নমস্কাৰ, মোৰ নাম শ্ৰী ৰূপামণি বৰদলৈ। মই সাগৰীকা নন্দনখণ্ডৰ অন্তৰ্গত কাছমাৰী গাঁও পঞ্চায়তৰ পুখুৰীপাৰ গাঁৱৰ মৰমী আত্মসহায়ক গোটৰ এগৰাকী সদস্য। আমি এই গোটটোত 2011 চনৰ পৰা জড়িত হৈ আছোঁ। মই ঘৰুৱা কাম কাজৰ লগতে হাঁহ পালন, মুৰ্গী পালন, ছাগলী পালন আৰু গৰু পালনৰ লগত জড়িত হৈ আছোঁ। মই গোটৰ লগত জড়িত হৈ প্ৰথম 10,000 টকাৰে এজনী গাই গৰু ক্ৰয় কৰিছিলোঁ। ইয়াৰ পিছতে 2টা ছাগলী পোৱালি বিক্ৰী কৰি মই এটা চিলাই মেচিন ক্ৰয় কৰিছিলোঁ। মই কৰি থকা পশুপালনৰ লগতে 2020 চনত বেংকৰ পৰা 50,000 টকাৰ ঋণ লৈ মই শালি শস্য ধান খেতি ৰোপণত বিনিয়োগ কৰিছিলোঁ। ইয়াৰোপৰি 2017 চনতে ভিঅ'ৰ পৰা 50,000 টকাৰ ঋণ লৈ নিজাববীয়াকৈ এখন দোকানো আৰম্ভ কৰিছিলোঁ। আজি মোৰ লগতে আৰু 3গৰাকীকৈ মহিলাক সংস্থাপন দিবলৈ সক্ষম হৈছোঁ। মই কৰা মোৰ এইবোৰ কামৰ বাবে মাহে 20,000 পৰা 25,000 টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। মই লাভ কৰা এই সুবিধাসমূহৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে অসম চৰকাৰ তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।